নমস্কাৰ নম্ৰতা পৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ মই নম্ৰতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰ ভাল, মোৰো ভালেই আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। আৰু ভোগালী বিহু উপলক্ষে সকলোৰে ঘৰে ঘৰে আয়োজন চাগে চলি আছে। আমাৰ ঘৰতো তেনেকৈ পিঠা পনা কিবা কিবি বনাইছোঁ, তাকে আজি আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে নাৰিকলৰ লাডুৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু নাৰিকল দুটা লৈছোঁ। ইয়াত ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ, তাৰপাছত মিক্সিত দিব লাগিব। নাৰিকলখিনি গুড়ি কৰি ল'লোঁ আৰু তাৰপাছত এফালে এয়া ভাজি আছোঁ। নাৰিকল পিঠাৰ কাৰণে ভাজিছোঁ আৰু লাডুৰ কাৰণে ভাজিছোঁ, আৰু এয়া চেনি দি ভাজিছোঁ লাডুৰ কাৰণে। তাৰপাছত লাডু বনাব লাগিব আৰু এয়া মোৰ নাৰিকল লাডু হৈ গ'ল, কিন্তু বহুত ডাঙৰ ডাঙৰ হৈছে। তাৰপাছতে এয়া গুড় গলাই লৈছোঁ মালপোৱা পিঠা বনাবৰ কাৰণে। এয়া লিকটীয়া টাইপৰ গুড় আছিলে অকণমান, আৰু এয়া গুড়খিনি গলি অলৰেডি হৈ গ'ল আৰু এতিয়া আমি মালপোৱা বনাম। এফালে লৈছোঁ ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ মই, আৰু ইয়াৰ লগতে মই এতিয়া এড কৰিছোঁ অকণমান ময়দা, অলপমান লং ইলাইচি আৰু এয়া বেকিং পাউডাৰ ফুলিবৰ কাৰণে। তাৰপাছত ঘিউ অকণমান দিছোঁ আৰু তাৰপাছত গোটেইখিনি এনেদৰে মিলাই অলপ সময় এনেদৰে ঘুটি আছোঁ। তাৰপাছত আমি পিঠাটো বনাম। আৰু এতিয়া মই এখন কেৰাহীত তেল গৰম কৰি, ইয়াত মই মিঠাতেল ইউজ কৰিছোঁ, আপোনালোকে ৰিফাইন তেলো দিব পাৰে। এই পিঠাবিধ বনাইছোঁ আৰু এই পিঠাটো মানে মালপোৱাটো খাবলৈ বহুত বেছিয়ে কোমল হয়। আপোনালোকে ট্ৰাই কৰিব পাৰে কেতিয়াবা ঘৰত। আৰু এনেকৈ কেইটামান মালপোৱা আজি বিহু বুলি বনাই ল'লোঁ। আৰু এয়া মায়ে বনাই আছে বৰা চাউলৰ নাৰিকল দিয়া বগা পিঠা। আমাৰ ইয়াতো তিল দি বনোৱা নাই, নাৰিকল আৰু চেনি ব্যৱহাৰ কৰিয়ে বনাইছে, আৰু কেইটামান তিল দিও বনাম বুলি ভাবিছে, আৰু কি হয় চাওঁ। আৰু এইটো দেখিছে কেনেকুৱা ধৰণৰ বনাইছে। তাৰপাছত ৰাতি ভাতৰ কাৰণে ৰেডি কৰিছোঁ। আজি ভাতৰ লগত আছিলে ভাত, দাইল, আৰু এফালে মই বনালোঁ মটৰ আৰু কেপচিকামৰ এখন ভাজি, আৰু লগতে আছিলে সৰু মাছ টেঙা দি বনাইছিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।